কিহৰ কাৰণে ইমান মানুহ ভিৰ লাগিছে ইয়াতে কথাটো ভাবিব লগা নহয়। ৰ'ব কৈ আছোঁ। মানে আজি বোলে আমাৰ ফিল্ডত ফুটবল মেটচ খেলিব আহিব, তাৰ কাৰণে ইমান ভিৰ লাগিছে গাইছ। হেল্ল' ৱেন টাইম বেক মই ৰঞ্চাই। এইফালে মানে মায়ে চাহ বনাই দিছে, তাৰপিছত একাপ চাহকে খাই মানে ফিল্ডলৈ বুলি যাওঁ আৰু এতিয়া মানে গাইছ ফিল্ডলৈ বুলি ওলাই দিলোঁ আৰু এতিয়া গৈ আছোঁ। কথাটো এনেকুৱা মানে গাইছ, মানে লগ এজনে মোক হাঁহিছে আৰু তই ফুটবল খেলিব পৰা নাই বুলি। নাই মইতো নোৱাৰোঁ, ঠিকেই কৈছা, কিন্তু চেষ্টাটো কৰিছোঁ আৰু এইবাৰৰ পৰা খেলিম বুলি। এইফালে আহি মানে ফিল্ড আহি পালোঁ, ফিল্ড আহি পাই এইফালে দেখা পালোঁ এইফালে একো এটা মেটচ চলিয়ে আছে গাইছ। তাৰপিছত মই লাহেকৈ এনেকুৱা বহিকৈ অকণমান চালোঁ, চাই পাই আকৌ এটা টীম আহিছে গাইছ খেলিবলৈ। তাৰপিছত আকৌ ময়ো সোমাই গ'লোঁ আৰু এইফালে আকৌ এটা টীমটো আহি ডিছকাছ কৰি আছে মানে আহিয়ে মানে সিহঁতক ক'লোঁ গাইছ ময়ো খেলিম দেই। সিহঁতে ক'লে হ'ব খেলিব পাৰ পাতে। তাৰপিছত এইফালে ময়ো সোমাই আমাৰ খেলা ষ্টাৰ্ট গাইছ। তাৰপিছত এইফালে হাফ টাইমত ওলাই পিনে অলপমান চাই পিনে আমাৰ টীমটো লাষ্টত যাই থৈ দিলে গাইছ ফাইনেলি। তাৰপিছত আজি মিনি ব্লগটো এইখিনিলে আছিল। বাই, অতি সোনকালে লগ পাই আছোঁ নেক্সট টাইম মিনি ব্লগলৈ। জয় আই অসম।